অসম চৰকাৰৰ নতুন আঁচনি আত্মনিৰ্ভৰ অসম আঁচনিৰ বাবে যিসকল যুৱক-যুৱতীয়ে অনলাইন এপ্লাই কৰিছিল, তেওঁলোকৰ বাবে অসম চৰকাৰে আগবঢ়াইছে এটি ভাল খবৰ। কিয়নো অতি শীঘ্ৰে আপোনালোকৰ বেংক একাউণ্টছলৈ ব্যৱসায় কৰাৰ বাবে টকা আগবঢ়োৱা হ'ব। এইটো সিদ্ধান্ত ইতিমধ্যে যোৱা 6 জুন তাৰিখে ৰাজ্যিক কেবিনেট বৈঠকত লোৱা হৈছে। এইটো যে আপোনালোকক এইটো ভিডিঅ'তে জনাম, সেয়ে ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। এইখিনিতে দৰ্শকসকললৈ এটা অনুৰোধ, আপোনালোকৰ মাজৰে যিসকল আমাৰ এই চেনেলত নতুন, তেওঁলোকে এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি থ'ব। কাৰণ যেতিয়াই আমি এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ আপলোড কৰিম, তেতিয়াই যাতে আপোনালোকে ভিডিঅ'ৰ নটিফিকেশ্যন পাই যায়। গতিকে আজিৰ ভিডিঅ'টোৰ মূল কথালৈ আগবাঢ়িছোঁ। প্ৰথম আপোনালোকক ক'ব বিচাৰিছোঁ, আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত যিখিনি টকা বেংক একাউণ্টত সোমাব, সেয়ে আপোনালোকৰ বেংকত কৰিবলগীয়া কাম কি কি আছে। নম্বৰ 1, যদি আপুনি এতিয়াও বেংকত KYC আপডেট দিয়া নাই, তেনেহ'লে এতিয়াই বেংকলৈ গৈ আপুনি KYC আপডেট কৰক। যদি আপোনাৰ একাউণ্ট SBIত আছে, তেনেহ'লে SBI লৈ গৈ তাত আপোনাৰ বেংকৰ KYC আপডেট কৰক। যদি আপোনাৰ বেংক একাউণ্ট পাঞ্জাৱ নেশ্যনেল বেংকত, তেতিয়াহ'লে পাঞ্জাৱ নেশ্যনেল বেংকত গৈ KYC আপডেট কৰক। যদি আপোনাৰ বেংক একাউণ্ট এক্সিছ বেংকত, তেনেহ'লে এক্সিছ বেংকলৈ যাওক। ঠিক একেদৰে যোনে যি বেংক একাউণ্টছ আঁচনিখনত এপ্লাই কৰাৰ সময়ত দিছিল, তেওঁলোকে সেই বেংকলৈ গৈ নিজৰ KYC সমূহ আপডেট কৰি লওক অতি সোনকালে, যিহেতু আৰু টকা সোমাবলৈ মাজত বৰ বেছি দিন নাই। নম্বৰ 2, যদি আপোনাৰ বেংক একাউণ্টত আধাৰ কাৰ্ড সংযোগ কৰা নাই, যাৰ য'ত বেংক একাউণ্টছ আছে, সেই বেংকলৈ গৈ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক কৰি থওক। যিহেতু যিকোনো চৰকাৰী আঁচনিৰ টকা সোমাবলৈ বৰ্তমান সময়ত আধাৰ কাৰ্ড লিংক থকাটো আৱশ্যক হৈ পৰিছে। সেয়ে আপোনালোকে এই দুয়োটা কাম এতিয়াই কৰি থওক। এইবাৰ আপোনালোকক ক'ব ওলাইছোঁ, যোৱা 6 জুন তাৰিখে অসম চৰকাৰৰ কেবিনেট বৈঠকত কি সিদ্ধান্ত লোৱা হৈছিল আত্মনিৰ্ভৰ অসম আঁচনিক লৈ। কোৱা হৈছিল যে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত প্ৰথম 30,000 যুৱ উদ্যোগীকে দিয়া হ'ব। অৰ্থাৎ প্ৰথম অৱস্থাত যিসকলে আবেদন কৰিছিল, তেওঁলোকৰ ভিতৰত প্ৰথম 30,000 যুৱ উদ্যোগীকে এই টকাটো দিয়া হ'ব। কিন্তু এতিয়া প্ৰশ্নটো হ'ল, এই টকাৰ পৰিমাণটো কিমান হ'ব বা কেতিয়া এই টকাটো বেংক একাউণ্টছত সোমাব। যিহেতু 30,000 যুৱ উদ্যোগীক এই আঁচনিৰ অধীনত টকা দিয়াৰ কথা কোৱা হৈছে, সেয়ে এই 30,000 যুৱ উদ্যোগীক প্ৰত্যেককে 1 লাখ টকাকৈ দিয়া হ'ব আৰু এই টকাটো অহা ছেপ্টেম্বৰ মাহত বেংক একাউণ্টযোগে 30,000 যুৱ উদ্যোগীক দিয়া হ'ব। গতিকে দৰ্শকসকল, হয়তো আপোনালোকে ভিডিঅ'টোৰ সকলোখিনি কথা বুজি পালে। যদিহে ভিডিঅ'টো ভাল লাগিল, ভিডিঅ'টো লাইক কৰি সকলোৱে পোৱাকৈ শ্বেয়াৰ কৰক। ধন্যবাদ।